নমস্কাৰ, মোৰ চেনেল চাই থকাৰ বাবে ধন্যবাদ। এই মুহূৰ্তত আজিৰ দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজত। আৰু সদায় এনেধৰণৰ খবৰসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। আজিৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ মই আপোনালোকক দেখুৱাই আছোঁ। কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা ইতিমধ্যে আধাৰ কাৰ্ড লৈ গুৰুত্বপূৰ্ণ খবৰ মই আপোনালোকক এই স্ক্ৰীণত দেখুৱাব খুজিছোঁ। আধাৰ কাৰ্ডক লৈ জৰুৰী খবৰ। এতিয়াৰ পৰা আধাৰ কাৰ্ডৰ তথ্য সলনি কৰিবলৈ যাব নালাগে আধাৰ কেন্দ্ৰলৈ। অতি সহজতে ঘৰতে কৰিব পাৰিব আধাৰ কাৰ্ডৰ কাম। আধাৰ কাৰ্ডৰ গৰাকী অনলাইনত আপডেট কৰিব পাৰিব ঠিকনা। এই নতুন প্ৰক্ৰিয়াত দাখিল কৰিব নালাগে কোনো নথি পত্ৰ। নতুন ঠিকনাৰ প্ৰমাণ দাখিল নকৰাকৈ সলনি কৰিব পাৰিব ঠিকনা। পৰিয়ালৰ মুৰব্বীৰ সন্মতি লৈ সলনি কৰিব পাৰিব ঠিকনা। SSUP চেল্ফ ছাৰ্ভিচ আপডেট পৰ্টেলৰ সৈতে কৰিব পাৰিব আধাৰ আপডেট। ইয়াৰ পিছৰ বিগ ব্ৰেকিং নিউজ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। চলিত বিশেষ সংশোধনী চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব 17 জানুৱাৰীত। 17 জানুৱাৰী মঙলবাৰে এই চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব বুলি ভাৰতৰ নিৰ্বাচন আয়োগে ইতিমধ্যে জানিবলৈ দিছে। মই আপোনালোকক স্ক্ৰীণত দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। অসমত চলিত বিশেষ সংক্ষিপ্ত সংশোধনী চূড়ান্ত ভোটাৰ তালিকা অহা 17 জানুৱাৰীত প্ৰকাশ পাব। পূৰ্বে এই তালিকা প্ৰকাশৰ দিন 16 জানুৱাৰী স্থিৰ কৰা আছিল। এতিয়া 16 জানুৱাৰীৰ পৰিৱৰ্তে 17 জানুৱাৰীত মঙলবাৰে এই চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব বুলি ভাৰত নিৰ্বাচন আয়োগে জানিবলৈ দিছে। কেৱল এই তাৰিখটো পৰিৱৰ্তনৰ বাদে বিশেষ সংক্ষিপ্ত সংশোধনীৰ আন সময়সূচী অপৰিৱৰ্তিত থাকিব। গতিকে বন্ধুসকল, বিগ ব্ৰেকিং নিউজ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। ইয়াৰ পিছৰ বিগ ব্ৰেকিং নিউজ বন্ধুসকল মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। মোদী চৰকাৰে ডাঙৰ পৰিকল্পনা, 7 লাখ ঘৰক বিনামূলীয়া ডিছ টিভি দিয়া হ'ব। কেন্দ্ৰীয় চৰকাৰে বাতৰি আৰু মনোৰঞ্জন চেনেল দূৰদৰ্শন আৰু অল ইণ্ডিয়া ৰেডিঅ' অৱস্থাত উন্নত কৰিবলৈ 2539 কোটি টকা ব্যয় কৰিব। কেবিনেট বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে। মোদী চৰকাৰে এই তথ্য প্ৰকাশ কৰিবলৈ দিছে। মই আপোনালোকক সবিশেষ দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। আপোনালোকে চাই থাকক। সম্প্ৰচাৰ আন্তঃগাঁথনি আৰু নেটৱৰ্ক বিকাশ আৰু নেটৱৰ্ক বিকাশৰ অধীনত চৰকাৰৰ উদ্দেশ্য হৈছে জনসাধাৰণৰ বাবে সঠিক বাতৰি, শিক্ষা আৰু মনোৰঞ্জন অনা। 2021-22 বৰ্ষৰ পৰা 2025-26 বৰ্ষলৈকে চৰকাৰৰ অৰ্থনৈতিক পৰিক্ৰমা সমিতিয়ে বিনিয়োগ মুকলি কৰি দিছে। চৰকাৰে কৈছে যে ইয়াৰ জৰিয়তে বহুতো পৰোক্ষ নিযুক্তিৰ সুযোগ সৃষ্টি কৰা হ'ব। এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ আন এক বিগ ব্ৰেকিং নিউজ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। বিজেপি চৰকাৰৰ দিনত সুৰক্ষিত নহয় মহিলা। এই ভয়ংকৰ তথ্য ইতিমধ্যে প্ৰকাশ কৰিছে বিজেপিৰ নেত্ৰীগৰাকীয়ে। মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। বিজেপি ত্যাগ কৰি বিস্ফোৰক মন্তব্য অভিনেত্ৰীগৰাকীয়ে। বিজেপিৰ চৰকাৰৰ দিনত সুৰক্ষিত নহয় মহিলা। বিজেপি ত্যাগ কৰিলে তামিলনাডুৰ অভিনেত্ৰী গায়ত্ৰী ৰঘুৰামে। তামিলনাডুৰ বিজেপিৰ অধ্যক্ষ অন্নামলাইৰ নেতৃত্বত সুৰক্ষিত নহয় মহিলা এই মন্তব্য প্ৰকাশ কৰিছে। মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। বিজেপি মহিলা সুৰক্ষিত নহয় বাবে বিজেপি এৰিলে বুলি টুইট কৰিছে। মই আপোনালোকক টুইটটো দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। ইয়াতে আপোনালোকে চাই লওক। তামিলনাডুৰ বিজেপিৰ বিৰুদ্ধে গৰ্জি উঠিল অভিনেত্ৰীগৰাকী। মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। বিজেপি ত্যাগ কৰি বিস্ফোৰক মন্তব্য অভিনেত্ৰীগৰাকীৰ। এই মুহূৰ্তত আন এক বিগ ব্ৰেকিং নিউজ লৈ আপোনালোকৰ মাজত আহিছোঁ। ইতিমধ্যে বিজেপি চৰকাৰে হিন্দুৰো নহয়, খিলঞ্জীয়াও নহয় এই মন্তব্য প্ৰকাশ কৰিছে। মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। CPIMৰ সদস্যগৰাকী বৰপেটাত এই তথ্য প্ৰকাশ কৰিছে। বিজেপি চৰকাৰ আদানীৰহে চৰকাৰ। মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। বিজেপি চৰকাৰৰ দিনত দেশে দিনে দিনে দৰিদ্ৰতাৰ গ্ৰাস লৈ সোমাই গৈছে। এই মন্তব্য প্ৰকাশ কৰিছে CPIMৰ নেতা। বৰপেটা CPIMৰ বিশাল সভাত মন্তব্য সুপ্ৰকাশ তালুকদাৰে ইতিমধ্যে এই মন্তব্য প্ৰকাশ কৰিছে। বিজেপি চৰকাৰৰ দিনত অসমত অৰ্থনৈতিক সংকটে দেখা দিছে। হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰি CPIMৰ নেতা এই মন্তব্য প্ৰকাশ কৰিলে। মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। আন এক বিগ ব্ৰেকিং নিউজ লৈ মই আপোনালোকৰ মাজত আহিছোঁ। ত্ৰিপুৰাৰ পূৰ্বৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱৰ বাসগৃহত আক্ৰমণ কৰা হৈছে। এই তথ্য ইতিমধ্যে পোৱা গৈছে। মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। বিপ্লৱ দেৱৰ ঘৰৰ সন্মুখৰ কেইবাখনো দোকানত অগ্নিসংযোগ দিয়া হৈছে। সমগ্ৰ ঘটনাত CPIMৰ কৰ্মকৰ্তা জড়িত হৈ থকা বুলি অভিযোগ ইতিমধ্যে প্ৰকাশ কৰা হৈছে। অগ্নিসংযোগ কৰাৰ সময়ত পৰিয়ালৰ কোনো সদস্য নাছিল ঘৰত। ইতিমধ্যে এই তথ্য জানিব পৰা গৈছে। আক্ৰমণকাৰীয়ে চূৰ্ণ বিচূৰ্ণ কৰে ঘৰৰ যিকোনো
সকলো সা সম্পত্তি চূৰ্ণ বিচূৰ্ণ কৰে এই বুলি প্ৰকাশ কৰা হৈছে। মই আপোনালোকক স্ক্ৰীনত দেখুৱাবলৈ চেষ্টা কৰি আছোঁ, আপোনালোকে চাই থাকক। আপোনালোকে ইয়াৰ পিছৰ নিউজটো মই দেখাবলৈ চেষ্টা কৰি আছোঁ। বিজেপিৰ নেতাগৰাকীয়ে এক ভয়ংকৰ মন্তব্য প্ৰকাশ কৰিছে। ইতিমধ্যে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। বিজেপি কাৰ্যালয়ত লাভ জেহাদৰ কথা চৰ্চা কৰিবলৈ উচতনি। ৰাস্তা ঘাটৰ সমস্যাৰ কথা নহয়, কেৱল লাভ জেহাদৰ চৰ্চা কৰক, এই মন্তব্য প্ৰকাশ কৰিছে। যদি লাভ জেহাদ বন্ধ কৰিব বিচাৰে তেনেহ'লে বিজেপিক লাগিবই। শাসনলৈ আহিলে লাভ জেহাদৰ বিৰুদ্ধে আইন আনিব বিজেপিয়ে, এই মন্তব্য প্ৰকাশ কৰে। বলপূৰ্বক ধৰ্মকান্তকৰণ লাভ জেহাদৰ বিৰুদ্ধে আইন আনিব বুলি মন্তব্য নীল কুমাৰৰ। কৰ্ণাটকৰ বিজেপি সভাপতি নলীন কুমাৰৰ বিতৰ্কিত মন্তব্যত জোকাৰিছে দেশজুৰি আৰু এই দেশজুৰি চৰ্চা চলিছে। মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। বিজেপিৰ কাৰ্যকৰ্তাত লাভ জেহাদৰ কথা চৰ্চা কৰিবলৈ উচতনি, এই মন্তব্য প্ৰকাশ কৰিছে।